বৰ্তমান সময়ত অভিনয় কৰি চলিব পাৰি নে নোৱাৰি? নিশ্চয় পাৰি। যিখিনি মানুহে মোক বেয়া পায় তেওঁলোকে মই ভাল কাম কৰিলেও মই বেয়া পাব, এইটো স্বাভাৱিক কথা। নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়াত আৰু আজি মোৰ লগত উপস্থিত আছে অসমৰ এজন জনপ্ৰিয় কৌতুক অভিনেতাৰ লগতে তেওঁ এজন জনপ্ৰিয় নৃত্যশিল্পী। তেখেতক আচলতে আপোনালোকৰ ওচৰত চিনাকি দিয়াৰ প্ৰয়োজন নাই, তেখেত যিহেতুকে এনি টাইম চৰ্চাতে আছে। তেখেতে ডক্টৰ বেজবৰুৱাতো অভিনয় কৰিছে, নিশ্চয় আপোনালোকে দেখা পাইছে জিলিকে জিলিকে তৰা আকাশত গানটোত যে কিবা এটা মানে জিনৰ জিন 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 তো তেখেতক লগ পাই আজি বহুতে ভাল লাগিল। তো নমস্কাৰ। নমস্কাৰ। প্ৰথমতে আপোনাক সোধোঁ, আপোনাৰ পৰিচয়টো, আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰঙিয়া, গাঁও মোৰৰা, মহকুমা ৰঙিয়া। চেষ্টা কৰিছোঁ ৰঙিয়াতে কামবিলাক কৰি যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। জিলা কামৰূপ। তো মই বিশেষকৈ তামোলপুৰৰ হয়, কিন্তু এখেতৰ যি ঘৰ ৰঙিয়াত মই কিন্তু গম পোৱা নাছিলোঁ। মই ভাবি আছিলোঁ উজনি ছাইডত নেকি, এনেকুৱাকৈ ভাবি আছিলোঁ, হয়তো গুৱাহাটী এনেকুৱা ভাবি আছিলোঁ। কিন্তু আজি মানে হঠাতে লগ পালোঁ, মোৰ বন্ধু মাধৱে লৈ আহিলে আপোনাৰ ওচৰত। তো খুবেই ভাল লাগিল। তো আপোনাৰ লগত আজি কিছু নজনা কথা পাতিম, কিছু চেষ্টা কৰিম। আশা কৰোঁ আপুনি প্ৰত্যেকৰে উত্তৰ দিব বুলি আশা থাকিলে। আৰু বাকী আপুনি অভিনয় জগতত কেনেকৈ আহিল? প্ৰথমতে অভিনয় জগতত মানে মই বুলবুলাৰ লগত প্ৰথমতে ডান্স কৰিছিলোঁ। বুলবুলে যেতিয়া আমাৰ ঘৰৰ ওচৰত এখন ঈদ মেহফিল আছিল, ঈদ মেহফিল মানে বুলবুল হুছেইন ডাঙৰীয়াই প্ৰগ্ৰেম কৰিব আছিল। সেই প্ৰগ্ৰেমৰ আগত মই এটা গান নাচিছিলোঁ, নিচে ফুলুক কি দোকান ওপৰ গৰি কা মকান। সেই গানটো নাচাৰ পিছত বুলবুল হুছেইন ডাঙৰীয়াই মোক দেখা পাইছে। তেতিয়া মোক এটা PNT নম্বৰ দিছে, সেই নম্বৰত ফোন কৰি গৈ বুলবুলদাৰ ঘৰ পাইছিলোঁ। তাৰপিছত বুলবুলদাই মোক গানত মানে স্কোপ দিলে, গানত বেক চাইডত নাছিলোঁ, পিছফালে ডান্স কৰিলোঁ। তাৰপিছত লাহে লাহে বুলবুলৰ লগত গানবিলাকত মই নিজে কৰিগ্ৰাফি কৰিলোঁ। তাৰপিছত বুলবুলদা মোক এইখন চিৰিয়েল ঐ খাপলা চিৰিয়েলত মোক স্কোপ দিছে। বুলবুলদাক এই চেগতে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তেতিয়া মই অভিনয় কৰিছিলোঁ হাপাৰ শহৰক, প্ৰায় দুটা বিয়া পাতিছিল, ছোৱালী দুটা বিয়া পাতিছিল। পিছত মাইকী হ'ল কেকৰি আৰু ফেচি, মই ফেচি দেউতাক আছিলোঁ। আচ্ছা, হয়। তো বাকী প্ৰথমতে আপুনি আচলতে অভিনয়ৰ লগত নাছিল, আপুনি মানে ডান্সৰ লগত আছিল? ডান্সৰ লগত আছিলোঁ, নৃত্যৰ লগত আছিল। হয়। আচ্ছা, তো অভিনয় ভাল পালে সেনেকৈ অভিনয় জগতত গ'ল? হয়। আচ্ছা, আৰু মোৰ টাউনপুৰত এখন স্কুল আছিল, মৰিচনা নৃত্যশালাৰ জৰিয়তে সমগ্ৰ টাউনপুৰ অঞ্চলত মই চিনাকি পাইছিলোঁ। লগতে আমাৰ নেহৰুবুৰু ছাৰ, তেখেতে ইতিমধ্যে আমাৰ মাজত নাই, তেখেতৰ পৰা মই বহুতখিনি স্কোপ পাইছোঁ। বহুত মঞ্চত তেওঁ মোক সুযোগ দিছে আৰু বহুত ল'ৰা ছোৱালীক লৈ মই টাউনপুৰত মানে অনুষ্ঠানো কৰিছোঁ। আশা কৰোঁ যিমান দিন বাচি থাকিম সিমান দিন নাচৰ আৰু অভিনয়ৰ লগতে মই জড়িত হৈ থকাৰ কাৰণে চেষ্টা কৰিম। তো বৰ্তমান সময়ত অভিনয়ত স্কোপ আছে নে বা অভিনয় কৰি চলিব পাৰি নে নোৱাৰি? নিশ্চয় পাৰি। ভাল অভিনেতা হ'লে আজিকালি যিকোনো যি খেলাই হওক, অভিনয় হওক, নৃত্যই হওক বা মানে টাইকাণ্ডো হওক, যিকোনো এক্সট্ৰা কাৰিকুলাম যাতে লাগিব এটা। আজিকালি পঢ়াৰ ওপৰতো এটা এক্সট্ৰা এখন চাৰ্টিফিকেট হ'লে মই ভাবোঁ ভৱিষ্যতে তেওঁ বিপদত নপৰে বুলি মই ভাবোঁ। তো বৰ্তমান সময়ত যিহেতুকে ফেচবুক ইউটিউবে আমাৰ অসমীয়া চিনেমা জগতত কিবা প্ৰভাৱ পেলাইছে নেকি? নিশ্চয় প্ৰভাৱ পেলাইছে। মই একদম মানে কম সময়ৰ ভিতৰত ক'ব গ'লে প্ৰচাৰৰ ক্ষেত্ৰত এটা গতিটো ভাল গতি লয়, বহুত স্পীডত মানে প্ৰচাৰটো আনি দিব পাৰে। পেপাৰত দিয়ে বা মিডিয়া ছেশ্যনত দিয়ে, কিন্তু এই যিটো আমাৰ ডিজিটেল পদ্ধতিত যিটো ফেচবুক বা ইউটিউবত মানে খুব কম সময়ৰ ভিতৰতে মানুহৰ মাজত চিনেমাখনৰ বিষয়ে মানে অন্তৰত সোমাই ল'ব পাৰে। তো বাকী ফেচবুক আৰু ইউটিউবে আচলতে নেগেটিভ প্ৰভাৱ পেলোৱা নাই চিনেমা জগতত? কিছুমান এইটো নিগেটিভ প্ৰভাৱ পেলাইছে। কিছুমান ভিডিঅ'ৰ ওপৰত ডিপেণ্ড কৰি বহুতখিনি ল'ৰা ছোৱালীয়ে বেয়া মানে চিন্তা কৰে। আৰু আশা কৰোঁ মোবাইল এটা ভাল বস্তু, গোটেই পৃথিৱীখন মোবাইলত দেখা পায়, আৰু মোবাইলটো যদি ভালকৈ ব্যৱহাৰ কৰে সেইজন ল'ৰাই বহুত মানে আগুৱাই যাব পাৰে। বাকী আপোনাৰ পৰিয়াল সম্পৰ্কে কিবা অলপ ক'ব নেকি, বা এতিয়া ল'ৰা ছোৱালী বা পৰিয়ালটো আছে আৰু একো নাই, পৰিয়ালটো এইটো ব্যক্তিগত, এইটো কম পিছত ভাল যেতিয়া বহিম তেতিয়া কথা কওঁ পৰিয়ালৰ বিষয়ে। এতিয়া বৰ্তমান সময়ত আপুনি অভিনয়ৰ লগতে কিবা বেলেগ কৰি আছেনে নে অভিনয়? মোৰ আছে বিভিন্ন কামত, মই সামাজিক কামত মানে জড়িত হ'বৰ কাৰণে চেষ্টা কৰোঁ আৰু চেষ্টা কৰি আছোঁ। আৰু যিমান দিন থাকিম বিপদত মানুহ সহায় কৰাৰ কাৰণে চেষ্টা কৰি যাম। আৰু মই সৰু সুৰা এটা কিবা কাৰণে কাম কৰি আছোঁ। বিচাৰা হিচাপে মোক মাতে, নাট্য ডান্স প্ৰতিযোগিতাত বিচাৰা হিচাপে মোক মাতে, আৰু কৰ্মশালাবিলাকত মাতে, আৰু আমি বাটৰ নাটকবিলাক কৰি থাকোঁ। আৰু যিহেতু মোৰ চিনাকি কৰিগ্ৰাফাৰকেইটা আছে গুৱাহাটীৰ পৰা, তেওঁলোকে মোক কামবিলাক দি আছে। আৰু বিভিন্ন মই কামত ব্যস্ত হৈ আছোঁ, সৰু বেলেগ কামতো ব্যস্ত এতিয়া।
বাকী আপুনি যে অভিনয় কৰে হয় অভিনয় কৰাৰ ক্ষেত্ৰত বাধা আহিছিল নেকি বা কেতিয়াবা ধৰ মানুহে সমালোচনা ইটিকিং এইবিলাক কৰে নেকি খুব ভাল মানুহে সমালোচনা কৰাটো খুব ভাল সমালোচনাক অহংকাৰ কৰি নহয় জেদ কৰি এটা বেলেগ বেলেগ কাম এটা ক্ৰিয়েট হয় কোনোবাই যদি বেয়াকৈ কয় আৰু ভাল কাম যিখিনি মানুহে মোক বেয়া পায় তেওঁলোকে মই ভাল কাম কৰিলেও মই বেয়া পাব এইটো স্বাভাৱিক কথা Right. আৰু মই বেলেগৰ কথা গুৰুত্ব দি অহা নাই এতিয়াও আৰু মই পইচাৰ লগত মই আজিলৈকে যুঁজি পোৱা নাই নৃত্য আৰু অভিনয়ৰ লগত মই যুঁজি আছোঁ তো ভাল লাগিল আপোনাৰ কথাখিনি শুনি নিশ্চয় তো বাকী আপোনাৰ যিটো ফেশ্বন কিবা এটা অলপমান বেলেগতকৈ বেলেগ ধৰ দাঢ়িৰ কাঠটো বা হয়, আপুনি হয়। চুলি পুৰা একদম হয় হয় তাবলা বুলি ক'লো আৰু একো নাই মোক পেটলা বুলিও কয় মোক পেটলা বুলিও কাটলু বুলিও কয় কিবা বুলি কয় আপুনি এই যিটো দাঢ়িৰ ষ্টাইল হয়, হয়। এইটো মোৰ মানে খুবেই ভাল লাগে মানে আপোনাক যেনেকৈ মানে আগৰ পৰা দেখি আছোঁ সেনেকৈ আছে মানে এইটো আপুনি ইচ্ছা কৰি এনেকৈ ৰাখে নে বেলেগ মডেলতো কেতিয়াবা মানে দাঢ়িটো মোৰ কাটে? চুলি কম কাৰণে মই এইকেইটা ৰাখি দিলোঁ বিদ্যানগৰত ৰাখি দিওঁ বহুতে সোধে এইকেইটা কিয় ৰাখিছে তোৰ মুছলিম যেন পায় কিবা যেন পায় বিভিন্ন মন্তব্য দিয়ে একচুৱেলি মুছলিম হিন্দু বুলি কোনো কথা নাই দাড়িটো মই ভাল পাওঁ আৰু মই যিমান দিন পাৰোঁ দাড়িটো লগত লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম মই ঠিক আছে বাকী আপোনাৰ শেষত আৰু এটা প্ৰশ্ন কৰোঁ কিবা নতুন পৰিকল্পনা নতুন কিবা কনচেপ্ট আহি আছে নেকি নতুন কনচেপ্ট আপোনালোকে গম পাইছে ইতিমধ্যে মোৰ ফেচবুক পেজটো এতিয়া আপোনালোকৰ মানে ৰাইজৰ সহযোগত 38,000 ফলোৱাৰ্ছ হৈছে আৰু সেইখিনি মানে ফলোৱাৰ্ছক মই বহুত মানে ৰোমাঞ্চ মানে এণ্টাৰটেইনমেণ্ট দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সকলোৱে মোৰ পেজটো চাব আশা কৰোঁ আৰু এওঁৰ লগতো মই নতুন তোমাৰ লগতো আজি কথা দিলোঁ যে যি কামত বিচাৰে মই সহযোগ কৰিম ধন্যবাদ তো বিশেষ আৰু আমি দীঘলীয়া নকৰোঁ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ তো ভাল লাগিল আপোনাক লগ পাই কথাখিনি আপুনি সহজভাৱে ক'লে সেইখিনিত মই নিশ্চয় আনন্দিত তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম।